Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'লৈ ভিডিঅ'টোৰ আৰম্ভণিতে মই বিশেষ ব্যক্তি এগৰাকীক ধন্যবাদ জনাম তেওঁৰ নাম হৈছে নিতুমণি দাস ধন্যবাদ নিতুমণি দাস মোৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ বাবে আৰু মোক কমেন্ট কৰি উৎসাহিত কৰাৰ বাবে ধন্যবাদ অশেষ ধন্যবাদ এতিয়া সময় 7টা বাজিছে আৰু আমি 8:30 বজাত ডক্টৰৰ ওচৰলৈ যাব লাগিব এপইণ্টমেণ্টটো লৈ থৈ দিছোঁ 8:30টাত মাতিছে তাতে 8:30 মানে 9টা 10টা মানে বাজিব মানুহ বহুত হয় আৰু তাক সেইখন মানে সেই ডক্টৰজনৰ ওচৰতে তাক দেখাই থাকোঁ কিবা কিবি সৰু সুৰা প্ৰব্লেম হ'লে ডক্টৰজন বিৰাটেই ভাল আৰু আমাৰ ওচৰতে বহে 1-2 কিলোমিটাৰমান হ'ব আৰু হাতীগাঁও বুলি কয় তাতে এখন মেডিকলছ আছে মিৰ্জানুৰ মেডিকলছ তাৰ নাম তাতে বহে ডক্টৰজন সন্ধিয়াৰ ভাগত সন্ধিয়া মানে 6টা মানৰ পৰা বহে 10টা মানলৈকে আৰু সেই আৰু তাতে যাব ওলাইছোঁ আৰু চাই থাকক ভিডিঅ'টো আমি এতিয়া কলৈ যাম কৈ দিয়া অস্তিত্ব আমি এতিয়া কলৈ যাম আমি ডক্টৰৰ ওচৰলৈ যাম এয়া আমি ৰেডি হলো যাবৰ কাৰণে সময়তকৈ বহুত সোনকালে ওলাইছোঁ কাৰণ ৰাস্তাত বহুত ভিৰ হ'ব কাৰণ এতিয়াতো ঈদ পালেহি আৰু আমাৰ এইখিনিত মানে বহুত ধুনীয়াকৈ ঈদ পালন কৰা হয় আপোনালোকলৈ ঈদৰ শুভেচ্ছা জনাই থৈছোঁ এইখিনিতে মই বহুত ধুনীয়া ডেকোৰেশ্যন কৰি আছে বনাই আছে লাইট ফিট কৰি আছে পেণ্ডেল দি আছে সেইবাবে বহুত ভিৰ ভাৰ হ'ব গৈ পাওঁতে অলপ দেৰিয়ে হ'ব ওলালোঁ আৰু সোনকালে লাইট অফ কৰিলোঁ অন্ধকাৰ দেখিছে মোক সেইবাবে আৰু এতিয়া তলা মাৰিব লাগিব সেয়া আকৌ পাৰ্চটো মই পাহৰিছিলোঁ আকৌ ল'লোঁ আচল বস্তুটোৱে পাহৰিছিলোঁ মানে মোৰ মানে কৰবালৈ গ'লে এনেকুৱা হয় নহয় মানে কি নাজানো এক্সাইটেড হৈ পেলাই মানে মই বহুত বস্তু পাহৰি যাওঁ তাৰ পাছতহে চাওঁ মানে এনেকুৱা আৰু একদম খেলি মেলি টাইপৰ হয় মানে মানুহজনীয়ে মই অকণমান জেংগ টাইপৰ এইটো আমাৰ বাইলেণ্ড হয় গুৱাহাটীৰ বেছিভাগ বাইলেণ্ডে সৰু থাকে কিন্তু আমাৰ এই বাইলেণ্ডটো যে একদম আহল বহল বিৰাট ভাল লাগে আৰু এয়া মই হকী ষ্টেডিয়াম ৰোড পাই গ'লোহি আৰু আপোনালোকে মোৰ ভিডিঅ' চাইছে দেই মোৰ বিৰাটেই ভাল লাগিছে মানে একদম কি ক'ম আৰু একদম ফূৰ্তি আনন্দ চব লাগিছে আৰু এটা আপোনালোকক মই ৰিকুৱেষ্ট কৰিম মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ আপোনালোকৰ মই হাতত ধৰিছোঁ ভৰিত ধৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি পেলাই মোক 100জন কমপ্লিট কৰি দিয়ক 100জন কমপ্লিট হ'লে মই এটা কেক কাটিম চেলিব্ৰেশ্যন কৰিম বুলি এটা সপোন পুহি ৰাখিছোঁ প্লিজ আপোনালোকে ইমানখিনি মোক মানে মোৰ লগত থাকক আৰু এটা পৰিয়াল হিচাপে আৰু মোৰ নিজৰ পৰিয়াল নাই সেইবাবে মই ভাবোঁ যে ইউটিউবতে মই এটা নিজৰ পৰিয়াল বনাম যি কি নহওক সকলো মানুহৰে বাই ভনী ককাই ভাই এনেকুৱা থাকে ন মোৰ যে কোনো নাই বাই ভনী ভাই ককাই তাৰপিছতে মামা খুৰা মানে যিমান ৰিলেটিভছ বুলি কয় তেনেকুৱা মোৰ কোনোৱে নাই মই একদম অকলশৰীয়া হয় সেইবাবে ভাবিছোঁ যে মই এটা ইউটিউবতে নিজৰ পৰিয়াল এটা গঠন কৰিম আৰু আপোনালোকৰ সৈতে মোৰ সকলো সুখ দুখৰ কথা আলোচনা কৰিম নহ'লে কাক কম কওকচোন মনৰ কথাবিলাক কোনোৱে নাই ন মোৰ মনৰ কথা এটা শুনিব লগা মানুহে নাই সেইবাবেতো এতিয়া নিজে কাৰোবাকতো বনাই ল'ব লাগিব নহ'লে কি হ'ম আৰু পাগলা হৈ যাম দেখোন মনৰ কথাবিলাক ক'বলৈ নাপায় সেইবাবে মনৰ কথা কোৱা মানুহ লাগে আৰু আপোনালোকে মোৰ পৰিয়াল মোৰ নিজৰ মানুহ আৰু যিকেইজন বহুত বেছি নালাগে মোক যিকেইজন থাকক মোৰ হৈ থাকক মোৰ ভালপোৱা মানুহ হিচাপে মোক ভাল পোৱা হিচাপে থাকক সেইটো কাৰণে মই আপোনালোকৰ বাবে কষ্ট কৰি অলপ ভিডিঅ' বনাই আছোঁ যাতে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকৰ ওচৰত মোৰ অনুৰোধ তাৰপিছত আপোনালোকৰ ওচৰতে সকলো মনৰ কথাবিলাক ক'ম আপোনালোকেও মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায় ভিডিঅ'বিলাক বা কেতিয়াবা মই যদি সমস্যা এটাৰ কথা কওঁ সেইখিনি আপোনালোকে মোক ভাল হৈছে বেয়া হৈছে সমাধান দিব ইমানখিনিয়ে লাগে আৰু মানুহক জীয়াই থাকিবলৈ আৰুনো কি লাগে কওকচোন এইয়া চাওক ঈদৰ মানে ডেকোৰেশ্যন কৰি আছে ওপৰত বহুত ধুনীয়াকৈ এইবিলাক লাইটিং দি আছে তাৰপিছত পেণ্ডেলো দিবই গোটেই ৰাস্তাটোতে এইফালে মই ই ৰিক্সা এখনত আহি আছোঁ
পামেই এতিয়া আৰু বেছি টাইম নাই মই তাতে অকণমান আপোনালোকক বেছি দেখাব নোৱাৰিম ক্লিপ বাৰু মানুহবিলাক বহুত থাকে আৰু মোৰ পাব্লিকত ইমান ভিডিঅ' কৰাৰ মানে অভিজ্ঞতা নাই বাৰু লাহে লাহে হ'ব আৰু এতিয়াও পাব্লিকতো ভিডিঅ' বনাম আৰু লাহে লাহে এতিয়া আৰু ঘৰৰ ভিতৰতে কৰি থাকোঁ ন বাহিৰলৈ আহিলে অকণমান বেক কেমেৰা দি এনেকৈ মানে ক্লিপবিলাক লওঁ আৰু তাৰপিছত এইফালে এইখিনি ট্ৰেফিক লাগিছে জাম লাগিছে ৰখি আছোঁ ৰাস্তাটো সৰু যদিও মানে এইখিনিতো বহুত জাম হৈছে ঈদৰ কাৰণে হৈছে বিশেষকৈ এই ঈদৰ বজাৰ কৰি আছে মানুহবিলাকে শাক চব্জি কাপোৰ কানি অভয় নদী যি লাগে মানে আপোনাক আৰু এইখিনিতে বিশেষ মানে আপুনি এইবিলাক গণেশগুৰি তাৰপিছতে বেলতলা এনেকুৱা নগ'লেও হয় এইখিনিতে পোৱা যায় মই কথা কৈ পাহৰিয়ে গ'লোঁ দেখিছেনে মই আহি পাই গ'লোঁ এই জোতা চেণ্ডেলবিলাক দেখিছেনে বহুত মানুহ থাকে এইখিনিতে আৰু ডক্টৰজন বিৰাটেই ভাল হয় দেই একদম মানে বেষ্ট আৰু চাইল্ড স্পেচিয়েলিষ্ট হয় এইফালেদি আমি বহিছোঁ এইয়া কাউণ্টাৰ নামটো মই আগতে দি থৈছিলোঁ আবেলিতে তাৰপিছতে তাৰ নাম্বাৰটো কিমানত আছে দেৰিকৈ আছে বহুত দেৰিকৈ আছে তাৰপিছতে এইয়া চাওক ধুনীয়া পৰিৱেশ চাফ চিকুণ এখন বহুত ডাঙৰ হেৰি হয় মেডিকজ হয় মিৰ্জানুৰ মেডিকজ বুলি কয় আৰু মই ইয়াতে আহিয়ে থাকোঁ এইফালে চাওক বহি আছোঁ আমি মানুহ যথেষ্ট আছে অকল এজন ডক্টৰে নবহে ইয়াত বহুত ধৰণৰ ডক্টৰ বহে মানে আপোনাৰ যদি ডিঙিৰ বিষ ডিঙিৰ প্ৰব্লেম তাৰপিছত দাঁতৰ প্ৰব্লেম এনেকুৱা আৰু কিবা কিবি আৰু মই ইমান ভালকৈ চোৱা নাই বাৰু বহুত আছে আৰু এইফালে আমাৰ নাম পৰিছে এতিয়া ডক্টৰৰ ওচৰত যাব লগা হোৱাৰ কাৰণে তাৰ ভয় মোক সাবত মাৰি ধৰিছে আৰু এইফালে ডক্টৰক লগ কৰাটো নেদেখালোঁ বাৰু এইফালে ঔষধ 4টা লিখি দিছিলে সেইকেইটা ল'লোঁ ফাৰ্মাচীখনতে আৰু বেক্টেৰিয়া হৈছে বুলি ক'লে আৰু ডক্টৰে বিশেষ একো নাই চব ঠিকে ঠাকে আছে ৱেটো চব ধুনীয়া একদম নৰ্মেল এইফালে আকৌ আহি পেলাই চব্জি কেইটামান ল'লোঁ চৰকাৰে বস্তুৰ দামবিলাক হুৰাহুৰে বৃদ্ধি কৰিছে আৰু আমাৰ দৰে সৰু সুৰা মানুহবোৰৰ সৰ্বসাধাৰণ ৰাইজৰ একদম নিগমে মৰণ হৈছে আৰু হাৰাশাস্তি হৈছে এতিয়া আৰু কি ক'ব উপায়ো নাই ন এইফালে মই এয়া বিলাহী জুখিব দি আছোঁ একদম এপোৱা লৈ এইফালে মই ঘৰ পাই গ'লোহি বিলাহী 1 পোৱা লৈ আৰু আহি পাই কাপোৰ চাপোৰ সলাই মানে অলপ ফ্ৰেছ হৈ পেলাই দালি ভাত বহাই দিলোঁ আৰু কিবা অলপ বনাম তাৰপিছত তাক অলপমান বুজাই আছোঁ দেই মই ঔষধ যে খাব লাগিব সি একদম ঔষধ নাখায় ঔষধ খোৱা বুলি ক'লে এখন মানে মহাযুদ্ধ হয় তাৰ লগত আৰু এতিয়াতো খুৱাবই লাগিব আৰু যিসোপা ঔষধ আনিছোঁ ইমান দামৰ পেলাই দিব নোৱাৰোঁ মই ভাত বনাই আছোঁ ভাত আজি মোৰ এইফালে ভাত বনাই আছোঁ মানে ভাত দালি হৈ গ'ল তাৰপিছতে এইফালে ৰাতিৰ নিশাটোৰ কাৰণে বেঙেনা ফ্ৰাই কৰিম আৰু এইফালে দালি আৰু ভাত হৈ গৈছে তাৰপিছত মোৰ কিটচেনটো একদমেই লেতেৰা একদমেই অৱস্থা নোহোৱা কৰি থৈ দিছোঁ আৰু কি কৰিম মই কৈছোঁ মই অকণমান বহুত খেলি মেলি আৰু লেটি পেটিকৈ কামবিলাক কৰোঁ সেইটো কাৰণে আৰু দেখুৱাবলৈ লাজে লাগে তথাপিতো চেষ্টা কৰিছোঁ অকণমান কি বাৰু দেখাইছোঁ বাটি ঘটি তেনেকৈ কৰি আছে আৰু এইফালে আমাৰ অস্তিত্বই কি কৰি আছে পূৰা আৰু শুই আছে অস্তিত্বই ভাত খাই এতিয়া শুব তাৰ বোলে বহুত টোপনি লাগিছে আৰু ময়ো ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ কেনেকুৱা পালে জনাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে ধন্যবাদ জনালোঁ আৰু শুভৰাত্ৰি